আপুনি মই ভবাৰ দৰে জীৱনটো ইমান সহজ জানো? আপুনি ভাবিছে নেকি হাঁহি মুখেৰে থকা সকলো ব্যক্তি সুখী বুলি? আচলতে যিয়ে বেছিকৈ হাঁহি থাকে তেওঁলোকৰ মনত বেছি দুখ কষ্ট লুকাই থাকে। কেতিয়াবা তেওঁৰ লগত কথা পাতি চাব, তেতিয়া তেওঁ ক'ব তেওঁৰ কিমান দুখ, কিমান কষ্টকৰ তেওঁলোকৰ জীৱন। কাৰোবাক নোপোৱাৰ বেদনা, পায়ো হেৰুৱাৰ দুখ, জীৱনৰ বিফলতাক লৈ ফুৰা কিমান কঠিন, হয়তো তেতিয়া বুজি পাব আপুনি। হয়তো আনৰ আগত দুৰ্বল বুলি প্ৰকাশ কৰিব নিবিচাৰে নিজকে, আনৰ আগত কান্দিব নিবিচাৰে তেওঁ। সেয়েহে সকলো সময়তে তেওঁ হাঁহিয়েই থাকে। ফটোৱাৰ আখ্যা পায়ো তেওঁ হাঁহিবলৈ এৰি দিয়া নাই। হয়তো সেইবাবেই তেওঁ কয় জীৱন মানেই যুদ্ধ, কিন্তু হাঁহি হাঁহি জীৱন জীয়াই যাম। হয়তো ইয়াকে কয় জীৱনৰ ৰং। ৰং দিয়া মৰম, ৰং ভাল পোৱা সজাও ৰামধেনু।